উম, ইমান কি খবৰ? ভালে আছে? মোৰো ভাল পাই। উম, ভাল বুলি কৈছোহে, কিনো কবা আৰু। আজি এইটো, কাইলে সেইটো, থাকিবই আৰু দিয়কচোন। বয়স যিহেতু হৈছেতো আৰু কি আৰু। উম, আপোনাৰে ভাল আৰু। উম, একেবাৰে নাতি-পুতি লৈকে চিন্তাই নাই। সময়কনো যায়গে, নহয় জানো? আমাৰো কি কবা আৰু। এইকেইটা মুখলে চাই থাকোতেই গৈছে আৰু। উম, আৰুনো কেইদিন থাকিম। নাই, বোৱাৰী কাম হাৰেই নাই। উম, এই ভিতৰৰ কথা পাতাও নাপায়। কৈছো আৰু। মনও নোপোৱা হৈছে। বিচাৰিছে। আজিকালি কি যে ল'ৰা-ছোৱালীবোৰ হ'ল আৰু। কিবা জেনেৰেশ্যন বুলি। কথা হ'ল নেকি জেনেৰেশ্যন কথাটো, নহয় জানো? আমিও বিয়া হৈছিলো। আমিতো এনেকৈ থকা নাছিলো, নহয় জানো? উম, আমাক শাহুৱে সুধিবই লগা হোৱা নাছিল। আজিকালি কথা কলেই বিপদ। কি কবা আৰু। এনে আৰু বাবা আছে কাৰণেহে ভালকৈ মাত এষাৰ দি আছো। নহলে জানো মোৰ ঠাই ইয়াত হব? আজিকালি ক'ত? লৰাইটো একদম বোৱাৰী কথাই শুনিব, নহয় জানো? সেইকাৰণে আপোনাৰে ভাল জানে, পৰিয়াল একদম শান্তিৰে আছে। সেয়াই। আমাৰ নকওঁ আৰু, বৰ কষ্টত আছো। এইহেন বয়সত অকমান আৰু ন, নাতি-পুতিৰ লগতে সময়টো কটাবলৈ মন যায়। কটা মনেই নকৰে। উম, গোহাঁই এই বৰুৱানীৰ লগত কথা পাতি আছিলো। তোমাৰ কথাই পাতি আছিলো। সুধিছে তোমাৰ ভালে আছা নে? আছে ভিতৰতে আছে তাই টিপি এয়া পৰাণি গম পাইছ নে? এয়া আমাৰ পৰাই। মাজে মাজে দেখি চাগে তাইও ব্যস্ত হৈ থাকে ন চাকৰিটোৰ লগত। একদম সময়ে নাই। চাকৰি আহি পায়হি 5টামান বজাত। আকৌ মোৰ আলপৈচান ধৰা, এওঁৰ আলপৈচান ধৰা, তাতে বাবাৰ আলপৈচান কিমান কৰিব। আৰু এয়া। যোৱা। কলৈ যাবা? তেওঁ কব ন? আজি বাৰ্থডে এটা আছে যাব। দেই।